উৰুলি দিয়ক উৰুলি দিব নাজানে ইহঁত আহাৰশিলা অনুষ্ঠানত উপস্থিত থকা সন্মানীয় সাংসদ মহোদয় আজি এই অঞ্চলৰ বহুদিন ধৰি এই অঞ্চলৰ ৰাইজে পথটিৰ বিষয়ে আমাৰ বগীজুলি গাঁৱৰ ৰাস্তাটো সংযোগ হ'ব গতিকে তাৰ কাৰণে বহুদিনীয়া এটা দাবী আছিল আৰু এই অঞ্চলৰ ৰাইজৰ কাৰণে এই গাঁওবাসীৰ কাৰণে আজি খুব এটা গৌৰৱময় দিন আনন্দৰ দিন যিহেতু আজি সাংসদ মহোদয়ৰ কৰকমলেৰে এই পথটিৰ এই জৰাজীৰ্ণ পথটিৰ আজি আধাৰশিলা প্ৰথম মুহূৰ্তত তাৰে কৰিব গতিকে আমি জয় জয়তে আমি সাংসদ মহোদয়ক এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে এই বগীজুলি গাঁৱৰ ৱাৰ্ড সদস্য আমাৰ দেউলা ৰাভা বসুমতাৰী বাইদেউক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে লোক নিৰ্মাণ বিভাগৰ বিশ্বনাথ জিলাৰ আমাৰ সন্মানীয় মহকুমাধিপতি বিদ্যুৎ বৰা ছাৰ তেখেতক মই আদৰণি জনাবৰ কাৰণে অসীম দৈমাৰীত মানে প্ৰায়ে ফোন কৰি আছিলে ৰাস্তাটোৰ কাৰণে তেওঁৰ জৰিয়তেদি আমাৰ গোটেই কাৰ্যকৰ্তাই ফোন কৰি থাকে আমি অলপ গালিও পাইছোঁ মাজে সময়ে ৰাস্তাটোৰ কাৰণে গতিকে আমাৰ অভিযন্তা লোক নিৰ্মাণ বিভাগৰ যাদৱ বৰা আমাৰ মাজত উপস্থিত আছে তেখেতক আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতক আমাৰ সুনীতা বসুমতাৰী বাইদেৱে আদৰণি জনাইছোঁ। তাৰপিছত আমাৰ মাজত উপস্থিত আছে আমাৰ তিনিআলি জিলা পৰিষদৰ সন্মানীয় সদস্য চেতন গৌতম ডাঙৰীয়া তেখেতক মই আদৰণি জনাবৰ কাৰণে আমাৰ পদুমপুখুৰী ৱাৰ্ড সদস্য শেৱালী লাহন বাইদেউক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমাৰ বৰালিমৰা গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী পৰিচিতা গোস্বামী বাইদেউক মই আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। দিয়া নীলাম্বৰ দিয়া নীলাম্বৰ বসুমতাৰীয়ে আদৰণি জনাইছোঁ আৰু ইয়াৰ পিছত AP আমাৰ আঞ্চলিক সদস্য